আপোনালোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো অৱগত যোৱাকালি আৰু আজিৰ দিনটোত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এক গুৰুত্বপূৰ্ণ সভা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে আৰু আমি এই সভাত সকলোবিলাক গুৰুত্বপূৰ্ণ বিষয় ইয়াত আলোচনা কৰা হ'ল। প্ৰথম আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সম্পৰ্কে আলোচনা হ'ল আৰু সকলোৰ মতামত অনুসৰি আমি আগন্তুক নিৰ্বাচনৰ বাবে আমি কেনেকৈ প্ৰস্তুতি ল'ম সেই সম্পৰ্কে সিদ্ধান্ত হৈছে আৰু নিশ্চিতভাৱে আমি নিৰ্বাচনত কেনেকৈ আমি আগবাঢ়িম দলে ইতিমধ্যে সিদ্ধান্ত লৈছে। দ্বিতীয় আমাৰ যি বৰ্ধিত বিষয়ববীয়া সভা তাত আমি আগন্তুক যি নিৰ্বাচন হ'ব, যি বিধানসভাৰ নিৰ্বাচন তাত দলে কেনেকৈ আগবাঢ়িব, দলৰ পৰিকল্পনা কেনেকৈ হ'ব, দলে কি কি বিষয়ক গুৰুত্ব দিব আৰু জনসাধাৰণৰ মাজত দলক আমি কি পৰ্যায়লৈ লৈ যাম এই সম্পৰ্কে আলোচনা হ'ল। আমি আমাৰ সাংগঠনক অধিক শক্তিশালী কৰাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি পৰামৰ্শ আছিলে সেই পৰামৰ্শ অনুসৰি আমি নৱেম্বৰ মাহত ডিচেম্বৰ মাহত আমাৰ বুথৰ যি সভাপতিসকল আছে তেখেতসকলক লৈ আমাৰ সভা আয়োজন কৰা, সংগঠনক আমি তৃণমূল পৰ্যায়ত লৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাক সংগঠনৰ লগত জড়িত কৰা, নতুন মানুহক সংগঠনৰ লগত অংশগ্ৰহণ কৰাৰ বাবে ব্যৱস্থা কৰা আৰু আমি আমাৰ বুথ সমিতিসমূহক শক্তিশালী কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুত কৰা হৈছে। দ্বিতীয়তে ৰাজনৈতিক যিবিলাক বিষয় আছে, যিবিলাক বিষয়ে অসমৰ সমাজ জীৱনৰ লগত জড়িত হৈ আছে সেইখিনি কেনেকৈ আমি সংবেদনশীলতাৰে আমি সেইখিনি নিৰাময় কৰিব বা সমাধান কৰিব পৰা যায়, চৰকাৰে এইটোৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে আমাৰ এটা মূল কথা আছে যে চৰকাৰৰ লগত সমন্বয় ৰাখি চৰকাৰে যিমানবিলাক অভিলাষী আঁচনি গ্ৰহণ কৰিছে প্ৰতিটো আঁচনি সফল ৰূপায়ণ কৰিবৰ বাবে সংগঠনে সহযোগ কৰিব। আজি আপোনালোকে দেখিছে অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি, কেইদিনমানৰ পিছত আত্মনিৰ্ভৰ অসমৰ দৰে আঁচনি আৰু কৃষকসকলৰ বাবে সুবিধা কেইবাটাও চৰকাৰী পদক্ষেপ লোৱা যাব। তাৰ উপৰিও কেইবাটাও ডাঙৰ ডাঙৰ পদক্ষেপ আজি মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী তেখেতসকলৰ ভ্ৰমণৰ জৰিয়তে অসমত এয়া কাম কৰা যাব। তাত দলে প্ৰতি স্তৰত সহযোগ কৰাৰ বাবে পৰিকল্পনা কৰিছে আৰু আমাৰ লক্ষ্য অহা যি ২৬ৰ নিৰ্বাচন সেই নিৰ্বাচনত আমি যাতে প্ৰতিটো অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সংগঠনক লৈ যাব পাৰোঁ সেই সম্পৰ্কে বিশদভাৱে আলোচনা হৈছে আৰু আপোনালোকে দেখিব দীপাৱলীৰ পিছত সংগঠন ৰাইজৰ মাজত ৰাইজৰ লগত আমাৰ সংগঠনৰ আমি জনসাধাৰণ আৰু চৰকাৰৰ যি সমন্বয় তাত সংগঠনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।